हाय फ्रेंड्स पुनर्बार स्वागतम जनाइছো মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকলৈ লৈ আহিছো কলপাতেৰে বান্ধি ভাপত দিয়া মাছৰ ৰেচিপি বলকছো ৰেচিপিটোৰ মাজলৈ যাওঁ ৰেচিপিটোৰ কাৰণে আজি লৈছো মই কলপাতখন অকমান মানে জুইত হেকি লৈছো নহলে ভাঙি যাব পাৰে তাৰ পাছত অকমান সৰিয়হ আৰু মগজ তিয়াই ৰাখিছিলো পিয়াজ কেঁচা জলকীয়া দুটা আদা নহৰু কাজু বাদাম তাৰ পাছত লৈছো পদিনা পাত এটো অপচনেল হয় নিদিলেও কথা নাই মই দি দিছো এইখিনি এতিয়া মই ভালদৰে পেষ্ট এটা বনাই লওঁ এইখিনি পেষ্ট বনাই লওঁ পিছত এইখিনি মই ব্যৱহাৰ কৰিম এয়া মোৰ পেষ্টখন ৰেডি হৈ গৈছে এনেকুৱা হ'লে হ'ব ইয়াতে মই দিম নিমখটো মই পেষ্ট কৰোঁতে দি লৈছোঁ ইয়াতে এচামুচ দিম সৰু চামুচে ধনিয়া গুড়ি তাৰপাছত কাটি ৰখা পিঁয়াজ তাৰপাছত পদিনা পাত আৰু কাটি ৰখা জলকীয়া এতিয়া ভালদৰে এইখিনি মিহলাই ল'ম ভালদৰে বিশেষ মছলা একো নালাগে ভালদৰে মিহলি হোৱাৰ পাছত এতিয়া ইয়াতে দিম মই অকণমান মিঠাতেল কেঁচা মিঠাতেল এইখিনি ভালদৰে মিহলাই ল'লে হ'ল পেষ্টটো অকমান গোটা বাকি আছে তেনেকুৱা হলে অকমান পানী দি দিব অকমান মই পানী দি দিছো আৰু ভালদৰে লৰাই ল'ম ইয়াতে ভালদৰে 4 পিচ মাছ মই সাফা কৰি ধুই ৰাখিছো এতিয়া এইখিনি দি দিম এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম মাছৰ লগত পেষ্টটো ভালদৰে মিহলাই ল'ব এতিয়া এইখন ভালদৰে মিহলি হৈ গৈছে এতিয়া আমি এইখিনি কলপাতত দি দিম এতিয়া এইখিনি মই ভালদৰে ধুই হেকি লৈছোঁ মাছটো দি দিম মই এতিয়া ইয়াতে মই ভালদৰে পাতখন মেৰিয়াই দিম মেৰিয়াই দিলে হৈ যাব ভালদৰে মেৰিয়াই ল'ব লৈ ইয়াৰ কাৰণে মই কলপাতৰ কাষত থকা ঠাই দুডাল সৰুকৈ কাটি লৈছোঁ ইয়াৰে বান্ধি ল'ম ভালদৰে গাঁঠি এটা দি ল'ব যাতে ইয়াত কোনো পানী সোমাব নোৱাৰে এইটো হৈ গ'ল আৰু এটা দি ল'ব কোনো যাতে পানী নোসোমায় নহ'লে বেয়া লাগিব খাবলৈ পনীয়া পনীয়া হৈ যাব ইয়াতে মই পানী দি লৈছোঁ পানীকণ অকণমান গৰম হৈছে কুহুমীয়া হৈছে আৰু এতিয়া ইয়াত এটা ষ্টেণ্ড দি দিম মই এতিয়া ইয়াতে এনেকুৱা ফুটা ফুটা থকা এখন বহাই ৰাখিব যাতে ফাকটো ওপৰলৈ আহে ইয়াত মই পাতত দিয়া মাছখন দি দিম মাছখন বহাই দিছোঁ এতিয়া এইখন দিয়াৰ পিছত এইটো আমি বহাই ৰাখিম মোৰ এইটো অকণমান সৰুৱে হ'ল তথাপিও চলি যাব অকণমান হেঁচা খাই থাকিলে হ'ল ইয়াৰ পাছত আৰু এখন ঢাকনি লগাই দিম এতিয়া আমাৰ এইখিনি ৰেডি হ'বলৈ 30 মিনিট লাগিব তাৰ পাছত ৰেডি হৈ যাব এয়া মোৰ বইল মাছখন হৈছে চাগে মই তথাপিও এবাৰ চাই লৈছোঁ ভালদৰে সিজিছেনে নাই
এনেকুৱা হৈ গৈছে সিজিছে প্ৰায় মাছখন তললৈকে ভিতৰলৈ গুচি গৈছে এয়া হৈ গৈছে ৰেচিপিটো খাবলৈ বিৰাটেই টেষ্টি হৈছে তাত মই আপোনালোকক ক'বলৈ পাহৰিলোঁ তাত আপোনালোকে অলপ নেমু এড কৰিব পাৰে মই নেমু দি লৈছোঁ নেমু চেপি ল'ব তেতিয়া আৰু খাবলৈ ভাল হয় যদিহে আপোনালোকে মোৰ আজি ৰেচিপিটো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ পাই থাকিব আজিলৈ বাই বাই